তো ওয়েলকাম টু মাই দীপজ্যোতি ব্লগ চেনেল। আজি হ'ল 1 জানুৱাৰী আৰু মই আপোনালোকক সকলোকে দিছোঁ হেপী নিউ ইয়াৰ। আশা কৰোঁ 2020 চনটো আপোনালোকৰ ভালে ভালে যায়। মোকো আশীৰ্বাদ কৰিব, মই আপোনালোকক ভিডিঅ'টো ভালদৰে দি যাব পাৰোঁ যাতে। আজি মই নতুন বছৰ কাৰণে মই মন্দিৰত যাম, আপোনালোকক দেখাম। বলক আজি আমি ভিডিঅ'টো আৰম্ভ কৰিব। মোৰ লগৰ এইজন। নমস্কাৰ, মোৰ নাম দেৱমাল্য ঘোষ। ঘোষ যাব ঘোষ। এতিয়া আমি চাইকেলেৰে ভ্লগিং আৰম্ভ কৰোঁ, বলক। আহি পালোঁ আমি কালী মন্দিৰ। বলক এতিয়া আমি ভিতৰত যাওঁ। ধূপ লগাইছোঁ 2020 বছৰটো যেন সকলোৰে ভালে ভালে যায় আৰু লগতে মোৰো। এয়া হ'ল মন্দিৰত পূজাৰীয়ে পূজা কৰি আছে আৰু ইয়াত বহুত মানুহ আছে, ভিতৰত বহুত মানুহ আছে। পূজা কৰিলোঁ। এতিয়া আমি মোৰ দাদা এজন আছে ইয়াত বজাৰতে, মই তেওঁক হেপী নিউ ইয়েৰ ক'বলৈ যাম। বলক এতিয়া আমি যাওঁ। আপোনালোকক যে কৈছিলোঁ মই দাদাজনক হেপী নিউ ইয়েৰ উইচ কৰিম বুলি, মই তেওঁৰ ঘৰত এতিয়া আহি পাইছোঁ। তেওঁ মোৰ বৰ্তাৰ ল'ৰা দাদা হয় মোৰ। হেপী নিউ ইয়েৰ। হেপী নিউ ইয়েৰ শুভেচ্ছা থাকিল তোমালৈ, আৰু বছৰটো যাতে ভালে থাকে তাকে কামনা কৰিছোঁ। আৰু পঢ়া শুনাও যাতে ভালে কুশলে চলাই যোৱা। তুমি এবাৰ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ ন? ভালকৈ পঢ়িবা, মই তাকে শুভেচ্ছা কৰিছোঁ। তাৰপৰা এতিয়া আজি ক'ত মন্দিৰ গৈছিলে? কালী মন্দিৰ। ভালেই বাৰু। আপোনালোকৰো সকলোকে মই নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ, যাতে সকলোৱে ভালে কুশলে থাকে, মই তাকে আশা কৰিছোঁ। মানুহৰ জীৱনটোনো কি, আজি আছে কাইলৈ নাই। ক'বলৈ গ'লে থকা দিনকেইটা ভালে থাকিব লাগে মানে, তাকেই মই আশা কৰোঁ। কাজিয়া এইবিলাক কৰিব নালাগে, জীৱনটো যাতে এটা সুখেৰে পাৰ কৰিব পাৰে, তাকেই মই সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি ভিডিঅ'টো ইমানতে শেষ কৰিম। যদি ভিডিঅ'টো ভাল পালে লাইক কৰক, শ্বেয়াৰ কৰক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। থেংক ইউ।